নমস্কাৰ সকলোকে। তো মোৰ অন্য এটা নতুন গুৰুত্বপূৰ্ণ ভিডিঅ'। তো যিহেতু বহুদিন হ'ল ভিডিঅ' দিয়া নাছিলোঁ, তো এইকেইদিন অলপ দোকানত ব্যস্ত আছিলোঁ, যিহেতু নিযুত মইনা বাবু আঁচনিৰ কাম চলি আছিল। তো সেইকাৰণে ভিডিঅ' ময়ো দিয়া নাছিলোঁ। তো তাৰ আজি এটা নতুন আৰু এটা গুড নিউজ লৈ আহিছোঁ, যিহেতু গুৰুত্বপূৰ্ণ ভিডিঅ' তো চাই যাব। তো ভিডিঅ'টো চাই যাব। যিহেতু প্ৰতি বছৰে আমাৰ বহুতে চাগে গম পায় এই বস্তুৰ বিষয়ে, আৰ্মি পৰ্টাৰ। তো প্ৰতি বছৰে আহে, তো এই বছৰৰ আৰু আহিছে। তো তাৰ ওপৰত আজি কথা পাতিম, এই ভেকেঞ্চিটোৰ ওপৰত। তো ভিডিঅ'টো শেষলৈ চাই থাকিব। তো ভিডিঅ'টো আৰম্ভ কৰোঁ দেৰি নকৰি। তো টোটেল ভেকেঞ্চি আছে 600 ভেকেঞ্চি আছে। তো আপোনালোকে চাই যাব। তো যিহেতু ইয়াৰ কাৰণে কোৱালিফিকেশ্যনটো একদম কম, মেট্ৰিক পাছ কৰা হ'লে হ'ব। লগতে আপুনি ফিজিকেলি ফিট হ'ব লাগিব। এইটো কোনো অনলাইন কৰিব নালাগে, যিহেতু ডাইৰেক্ট অফলাইন এটি। তো কোনো এপ্লিকেশ্যন ফিজ নাই। আৰ্মি পৰ্টাৰৰ যিটো ৰিক্ৰুটমেণ্ট ৰেলীটো 19 আৰু 20 তাৰিখে হ'ব আমাৰ অসমৰ। এইটো হ'ব ডিব্ৰুগড়ত হ'ব। তো যিহেতু ৰিপৰ্টিং টাইম 6টাৰ পৰা দিয়া আছে। তো আমাৰ অসমৰটো ডিব্ৰুগড়ত হ'ব। তো যিহেতু এটাই চেণ্টাৰ, তো চাই ল'ব। কোনো এপ্লিকেশ্যন ফিজ নাই ইয়াত এইটো ভেকেঞ্চিৰ বাবে। আৰু এইটো কোনো ৰেগুলাৰ নহয়। তো এইটো মাত্ৰ 6 মাহৰ কাৰণে। 18ৰ পৰা 40 বছৰ দিয়া আছে, চাব পাৰে। যিহেতু এইটো ভেকেঞ্চিৰ চিলেকশ্যন প্ৰচেছটো ফিজিকেল ফিটনেছ, লগতে ট্ৰেড টেষ্টো হ'ব। তো চাব পাৰে। তো ইয়াত ট্ৰেড টেষ্টো দিয়া আছে, নিজা ট্ৰেড আছে। ৱাছাৰমেন, বাৰ্বাৰ, টেইলৰ, কুক, হাউচকিপাৰ এইবিলাকৰ নিজা ট্ৰেড টেষ্ট হ'ব। তো ট্ৰেড টেষ্টত কোৱালিফাই হ'ব লাগিব। চাব পাৰে ইলেক্ট্ৰিচিয়ান, লগতে মাছুন, কাৰ্পেণ্টাৰ। তো এইকেইটা নিজা ট্ৰেড টেষ্ট হ'ব, চাব পাৰে। তো লগতে ইয়াৰ চিলেকশ্যন প্ৰচেছটো ফিজিকেল টেষ্ট, ট্ৰেড টেষ্ট, স্কিল টেষ্ট, ডকুমেণ্ট ভেৰিফিকেশ্যন, তাৰপিছত মেডিকেলটো পাছ হ'লে ফিক্স চাকৰি। তো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ অল অৰিজিনেল ডকুমেণ্টছেই লৈ গ'লেই হ'ল। তো চাব পাৰে। তাৰপিছত মেডিকেলটো ফিট হ'লে আৰু চাকৰি কনফাৰ্ম। তো যিহেতু ইয়াত লেখা আছে কোনো ৰিটেন এক্সাম নহয়। নিজৰ ফিটনেছ লগতে ট্ৰেড টেষ্টটো এইকেইটা চাই কিনে দিব। যিহেতু ফিজিকেলি ফিট হ'ব লাগিব এইটো বস্তুৰ কাৰণে। তো চাব গ'লে ইয়াত তো এইটো ভেকেঞ্চিৰ বাবে যিহেতু অফলাইন হয়, তো ডকুমেণ্টছেই কি ডকুমেণ্টছ লাগিব তো চাই ল'ব আপোনালোকে। যিহেতু প্ৰথমত দিয়া আছে ষ্টেট বেংকৰ এটা পাছবুকটো লৈ যাব লগত। তো চব অৰিজিনেল ডকুমেণ্টছেই লৈ যাব লগত। তো চাব পাৰে ফটোকপি, মেডিকেল ইঞ্চুৰেঞ্চ পলিচি। তো এইটো কম্পালচৰি নহয় বাৰু। লগতে আধাৰ বা ভোটাৰ আইডি অৰিজিনেল কপি, লগতে মেডিকেল ফিটনেছ আৰু পুলিচ ভেৰিফিকেশ্যন এইকেইটা একদম কম্পালচৰি। তো কেৰেক্টাৰ চাৰ্টিফিকেটো লাগিব। কেৰেক্টাৰটো গাঁওবুঢ়াৰ পৰা হ'লেও হ'ব, বা এই গাঁওবুঢ়া। তো আপোনালোকৰ নিজৰ গাঁওবুঢ়াৰ পৰা আনিব পাৰিব। তাৰপাছত অৰিজিনেল বাৰ্থ চাৰ্টিফিকেট নাইবা স্কুল চাৰ্টিফিকেট, লগতে নহ'লে ৰেচিডেণ্ট চাৰ্টিফিকেট। তো এই তিনিটা কিবা এটা হ'লেই হ'ব। চাই ল'ব পাৰে। চাই লওক আপোনালোকে। এইখিনি ডকুমেণ্টছখিনি আপোনালোকক লাগিব লগত। চব অৰিজিনেলটো লৈ যাব, যিহেতু এইটো ডকুমেণ্টছটো ফিজিকেলৰ পাছতে হয়। ডকুমেণ্টছ ট্ৰেড টেষ্টৰ পাছত ডকুমেণ্টছটো চাব। তো যিহেতু 19 আৰু 20 2 দিন হ'ব এই ৰেলীটো। আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। তো আপোনালোকে এই ভৰ্তিটোত যাওক। যিহেতু ৰেগুলাৰ নহয়, তো তথাপিতো দৰমহাটো ভাল দৰমহা আছে। তো 31,000ৰ পৰা 34,000 দৰমহাটো দিব ইয়াত। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। তো আৰু অন্য এটা নেক্সট ভিডিঅ'ত আৰু লগ পাম। তো আৰু নতুন আপডেট লৈ আহিম। তো তাৰ কাৰণে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে লাইক এটা কৰিব। ধন্যবাদ।